Welcome to my channel CHIRANG. মই আজি আপোনালোকক এজোপা গছজোপাৰ ৰহস্য দেখুৱাম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমাৰ গাঁৱৰ এজন মানুহ পুখুৰী খান্দি থাকোঁতে প্ৰায় 10 পৰা 15 ফিটমান তলত হঠাৎ এজোপা গছৰ শিপা দেখা পাইছিল। লাহে লাহে জেচিবি দি খান্দি গছজোপাৰ ডাল মাটিৰ তলৰ পৰা ওলোৱা হয়। এটা কথা ভাবকচোন, গছটো কিমান দীঘল আৰু মোটা হয়। এটা কথা ভাবিলে আচৰিত যে গোটেই গছজোপা এতিয়ালৈকে ভালে আছে আৰু গছজোপাৰ বয়স মিনিমাম 250 পৰা 300 বছৰ আগৰ গছজোপা হ'ব, কম নহয়। ইমান বছৰ মাটিৰ তলত থকাৰ পিছতো গছজোপাৰ কোনো ধৰণৰ ইমান এটা ক্ষয়ক্ষতি হোৱা নাই। চাওকচোন, গছজোপাৰ মূৰাডাল এতিয়ালৈকে মাটিৰ তলতে আছে, উঠাবই পৰা নাই। এইটোৱে পুখুৰী খান্দি থাকোঁতে গছজোপাখন চাইছিল। আমাৰ গাঁৱৰ মানুহবোৰে কয় যে এইখিনি ঠাইত আগত নৈ আছিল। ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো চোৱাৰ বাবে।